নমস্কাৰ। আজি আমি আলোচনাৰ বাবে আগবঢ়াই আনিছোঁ তথ্য যোগাযোগ প্ৰযুক্তি এই বিষয়ক লৈ। ইয়াৰ সংজ্ঞা বিচাৰিম। ICT মানে কি, ICTৰ বিভিন্ন ধাৰণাসমূহৰ বিষয়ে আমি আজি পাঠত আলোচনা কৰিবলৈ যত্ন কৰিম। এতিয়া বহুলভাৱে প্ৰচাৰিত হৈছে ICT। শিক্ষাই নহয়, শিক্ষাৰ লগতে বেলেগ বেলেগ বিভিন্ন মাধ্যমত ICTৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ হৈছে আৰু বৰ্তমান যুগটোক কোৱা হয় ICTৰ যুগ। ICT শব্দটো যেনেধৰণে প্ৰচাৰিত হৈছে ঠিক তেনেধৰণে ইয়াৰ কাৰ্যকুশলতাও বৃদ্ধি পাইছে। তথাপিও আমি আজি আহকচোন আলোচনা কৰোঁ ICT মানে কি, ইয়াৰ উপাদানসমূহ কি কি, কেনেকৈ ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য ICTৰ আছে ইত্যাদি। এতিয়া যেতিয়া ICT বুলি কোৱা হয়, ইনফৰমেশ্যন, কমিউনিকেশ্যন এণ্ড টেকন'লজি, তিনিটা শব্দ ইয়াত থকা হয়। ইনফৰমেশ্যন তথ্য, কমিউনিকেশ্যন যোগাযোগ আৰু প্ৰযুক্তি, এই তিনিটা শব্দক মিহলাই একেলগে কোৱা হয় তথ্য যোগাযোগ আৰু প্ৰযুক্তি, আৰু আমি চমুকৈ ইয়াক ICT বুলি কওঁ। এতিয়া এই তিনিটা শব্দৰ আমি ভিতৰলৈ গৈ যদি প্ৰত্যেকটোকে আমি চাবলৈ যাওঁ, তথ্য মানে, যোগাযোগ মানে, প্ৰযুক্তি মানে আচলতে কি ক'ব বিচাৰিছে। আমি সকলোৱে জানো এইকেইটা শব্দ, তথাপিও আকৌ এবাৰ চাওঁ আহক। ICT মানে, ICTৰ প্ৰাসংগিকতাত এই কথাকেইটা। তো আমি তথ্য বুলি ক'লে এই ক্ষেত্ৰত আমি সাধাৰণতে আমি বিচাৰিম তথ্যৰ হস্তান্তৰকৰণ, তথ্যৰ উপচাৰ বা প্ৰচেছিং আৰু ডাটা ষ্ট'ৰেজ, মানে তথ্যৰ সংৰক্ষণ। এতিয়া তথ্য মানে কি বুলি কোৱাৰ লগে লগে তথ্য শব্দটো খুব বহুলভাৱে আমি ব্যৱহাৰ কৰি থাকোঁ, তথাপিতো তথ্য মানে কি, ইয়াক যদি আমি এটা বাক্যৰ জৰিয়তে ক'বলৈ বিচাৰিম তেতিয়া আমি ক'ম যে তথ্য হৈছে জ্ঞানক সংযোগ স্থাপন বা প্ৰতিনিধিত্ব কৰিব পৰা, জ্ঞানক সংযোগ স্থাপন বা প্ৰতিনিধিত্ব কৰিব পৰা সাংখ্যিক, ভাষিক, বৰ্ণনামূলক, দৃশ্যশ্ৰাব্য অথবা দৃশ্য-শ্ৰাব্য আৰু দৃশ্যশ্ৰাব্য আদি যিকোনো ৰূপত থকা যিকোনো মাধ্যমৰ যিকোনো ধৰণৰ ঘটনা আৰু মতামতক তথ্যই প্ৰতিনিধিত্ব কৰে। তথ্য মানে হৈছে এইবিলাক। ই তাৰ ৰূপ সাংখ্যিক ৰূপ হ'ব পাৰে, ভাষিক ৰূপ হ'ব পাৰে, বৰ্ণনামূলক হ'ব পাৰে, দৃশ্য, শ্ৰাব্য অথবা দৃশ্যশ্ৰাব্য, এই গোটেইকেইটা ধৰণৰ তথ্য আমাৰ মাজত থাকিব পাৰে। তাৰ পিছৰ শব্দটো আহিলে কমিউনিকেশ্যন, মানে যোগাযোগ। যোগাযোগ মানে আমি কি বুলি বুজিম? যোগাযোগ হৈছে কোনো মাধ্যমৰ সহায়ত বা যোগেদি কথিত বা লিখিত বা অন্য কোনো উপায়েৰে তথ্য বা নিৰ্দেশনা যাক আমি আদান প্ৰদান বা সংযোগ স্থাপন কৰিম। এই যে সংযোগ স্থাপন কৰাৰ যিটো ব্যৱস্থা, এইটোকে আমি যোগাযোগ বুলি কওঁ। ইয়াৰ পিছত আহিলে টেকন'লজি, প্ৰযুক্তি। এইটো খুব ব্যৱহাৰ হৈ থাকে। প্ৰযুক্তি মানে কি? প্ৰযুক্তি বুলি ক'লে আমি ক'ম যে প্ৰযুক্তি হৈছে বৈজ্ঞানিক জ্ঞানৰ প্ৰায়োগিক ৰূপ। বৈজ্ঞানিক জ্ঞান এটাক আমি যেতিয়াই প্ৰায়োগিক ৰূপ দিম, যেতিয়াই আমি কাৰ্যত কৰিবলৈ যত্ন কৰিম বা যিহৰ সহায়ত কাৰ্যত ৰূপায়ণ কৰিম, সেই প্ৰযুক্তি। অৰ্থাৎ ই প্ৰণালীবদ্ধ বা বৈজ্ঞানিক চিন্তাৰ জৰিয়তে অনায়াসে বা কম সময়ত, কম কষ্টত, কম খৰচত সঠিকভাৱে পৰ্যাপ্ত মাত্ৰাত আমাৰ প্ৰয়োজনীয়বিলাক আহৰণ যেতিয়া আমি কৰিবলৈ যাম, যাৰ জৰিয়তে কৰিবলৈ যাম, সেয়ে হ'ব প্ৰযুক্তি। গতিকে এই তিনিটা মূল শব্দক লৈ তথ্য, যোগাযোগ আৰু প্ৰযুক্তি, এই বিষয়টোক আমি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আৰু এই শব্দকেইটাক আছে। এতিয়া শব্দকেইটাক আমি যেতিয়াই পালোঁ তেতিয়া আমি আৰু ভিতৰলৈ অলপ যদি সোমাই যাওঁ শব্দকেইটাৰ, এতিয়া প্ৰযুক্তি মানে কি বুলি ক'লোঁ আমি আগতে কৈছোঁৱেই, তাৰ মানে আৰু ভিতৰলৈ যদি যাওঁ, ই কি কৰে? প্ৰযুক্তিয়ে তথ্যৰ ৰূপান্তৰ ঘটায়।
যেতিয়া তথ্যৰ প্ৰাসংগিকতাত আমি প্ৰযুক্তিৰ কথা আলোচনা কৰিবলৈ যাম তেতিয়া আমি গম পাম যে তথ্যই ৰূপান্তৰ ঘটায় তথ্যৰ ৰূপান্তৰ ঘটায় শিকন বা গ্ৰহণৰ উপযোগীকৈ তথ্যক ৰূপান্তৰ ঘটাব পাৰি প্ৰযুক্তিৰ জৰিয়তে তাৰ পিছত হৈছে প্ৰাথমিক ঘটনাক যিকোনো ধৰণৰ প্ৰাথমিক ঘটনাক বা তথ্যক প্ৰক্ৰিয়াৰ মাজেদি এটা নিৰ্দিষ্ট প্ৰচেছৰ মাজেদি ব্যৱহাৰ উপযোগী তথ্যলৈ ই পৰিৱৰ্তন কৰে কাৰ সহায়ত পৰিৱৰ্তন হয় প্ৰযুক্তিৰ সহায়ত প্ৰযুক্তি আমাক সেইকণ সুবিধা প্ৰদান কৰে যাৰ জৰিয়তে আমি প্ৰাথমিক ঘটনা বা তথ্যক প্ৰক্ৰিয়াৰ মাজেদি ব্যৱহাৰ উপযোগী তথ্যলৈ পৰিৱৰ্তন কৰিব পাৰোঁ তাৰ পিছত যদি আমি কওঁ তথ্যক ই পুনৰ উপযোগী কৰি তুলিব পাৰে তথ্যক পুনৰ উপযোগী কৰাৰ ক্ষেত্ৰত আমাক প্ৰযুক্তিয়ে সহায় কৰে ই বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে একেখিনি তথ্যক আমি বেলেগ কামত বেলেগ ধৰণে আমি প্ৰযুক্তিৰ সহায়ত ব্যৱহাৰ কৰিব পাৰোঁ গতিকে প্ৰযুক্তিক আমি এই তিনিটা দৃষ্টিৰ পৰা আমি চাব পাৰোঁ আমাৰ ইয়াৰ প্ৰেক্ষাপটত ICTৰ প্ৰেক্ষাপটত এতিয়া সামগ্ৰিকভাৱে আমি যদি কওঁ ICT মানে কি আকৌ আমি যদি চাওঁ ই ক'ব আমাক শুদ্ধ ঠাইত সঠিক সময়ত প্ৰয়োজনীয় তথ্য যোগাযোগৰ মাধ্যমৰ সহায়ত যোগান ধৰাৰ বাবে যাৰ ব্যৱহাৰ কৰা হয় বা যি প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয় সামগ্ৰিকভাৱে যিবিলাক বৈজ্ঞানিক সমল কৌশলৰ বা আহিলাৰ ব্যৱহাৰ কৰা হয় এই সকলোখিনিকে আমি ICT বুলি ক'ব পাৰোঁ ই সামগ্ৰিকভাৱে ICT আমি ক'ব পাৰোঁ তথ্য যোগাযোগ আৰু প্ৰযুক্তি যোগাযোগৰ বাবে তথ্যৰ সৃষ্টি পৃথকীকৰণ বা শ্ৰেণীবিভক্তকৰণ সংৰক্ষণ আদিৰ বাবে প্ৰয়োজন হোৱা প্ৰযুক্তিগত আহিলা আৰু সমলৰ এক বৰ্ণাঢ্য মিশ্ৰণ অন্য এক অৰ্থত যোগাযোগ আৰু প্ৰযুক্তি হৈছে তথ্য প্ৰযুক্তিৰ বহল ৰূপ ই হৈছে তথ্য আৰু প্ৰযুক্তিৰ বহল ৰূপ এটা যোগাযোগ প্ৰযুক্তি যি কম্পিউটাৰকে আদি কৰি ইয়াৰ বিভিন্ন উপাদান ছফ্টৱেৰ মিডলৱেৰ দৃশ্যশ্ৰাব্য আহিলাসমূহ যাৰ জৰিয়তে তথ্যৰ সৃষ্টি কৰিব পাৰি তথ্যৰ প্ৰেৰণ কৰিব পাৰি আৰু ই পুনৰ ব্যৱহাৰ উপযোগীকৈ বিশ্লেষণ আৰু আদান প্ৰদানকে আদি কৰি কামবোৰ কৰিব পাৰি ICT বহুত ধৰণে বেলেগ সময়ত বেলেগ ধৰণে বেলেগ সংজ্ঞাৰে ব্যাখ্যা আগবঢ়াইছে আপোনালোকে সেইবিলাক ICTৰ মাধ্যমেৰে ইণ্টাৰনেটত উপলব্ধ আপোনালোকে চাই ল'ব আমি আলোচনাৰ সুবিধাৰ মতে প্ৰফেছৰ কেলে ডিফাইন কৰা ICTৰ সংজ্ঞাটোক এবাৰ আওৰাব খুজিছোঁ তেখেতে কৈছিল It is a diverse set of technological tools and resources used to communicate and to create, disseminate, store and manage information. তিনিটা শব্দত খুব বেছি গুৰুত্ব দিছে এটা হৈছে to communicate, to create, to disseminate, store and manage information. মানে আহিলা আৰু সমলৰ এটা সামগ্ৰিক এটা গোট যিবিলাক আহিলাক আমি সৃষ্টি কৰোঁ যিবিলাকৰ জৰিয়তে আমি তথ্যৰ সৃষ্টি কৰিব পাৰোঁ তথ্যৰ সংৰক্ষণ কৰিব পাৰোঁ প্ৰচাৰ আৰু তথ্যৰ নিয়ন্ত্ৰণ বা পৰিচালন এই হিচাপে প্ৰফেছৰ কেলে ডিফাইন কৰি গৈছে এতেকে আকৌ বেলেগ ধৰণে আমি যদি কওঁ যোগাযোগ প্ৰযুক্তি হৈছে এক প্ৰকাৰৰ কাৰ্য কমিউনিকেশ্যন টেকনলজি ইজ দ্য এক্টিভিটি of designing, constructing and maintaining communication system. এই যোগাযোগ ব্যৱস্থাটোক চলাই নিব পৰাকৈ যোগাযোগৰ মাধ্যমৰ আৰ্হি প্ৰস্তুতকৰণ গঠন আৰু সঠিকভাৱে চলাই নিব পৰাকৈ যি কাৰ্য কৰা হয় সেয়ে হৈছে প্ৰযুক্তি আৰু ইয়াক হাৰ্ডৱেৰ আৰু ছফ্টৱেৰক একত্ৰভাৱে ইজনে সিজনৰ লগত যোগাযোগৰ বাবে সামৰ্থ্য কৰি তোলা প্ৰযুক্তিক আমি ICT বুলি ক'ব পাৰোঁ গতিকে আৰু বেলেগ ধৰণে আপোনালোকে ICTক সংজ্ঞাৰ দ্বাৰা ICTক কি বুলি কয় কাক বুলি কয় আপোনালোকে ক'ব পাৰিব যেতিয়ালৈকে আপোনালোকৰ ধাৰণা এই সম্পৰ্কে ধাৰণা স্পষ্ট হ'ব সুন্দৰকৈ নিজাববীয়াকৈ আপোনালোকে ICTৰ সম্পৰ্কে ক'ব পাৰিব এতিয়া যেটো ICTৰ ধাৰণা তাতে দুটা ধাৰণা যুক্ত হৈ আছে এটা হৈছে তথ্য প্ৰযুক্তি এটা হৈছে যোগাযোগ প্ৰযুক্তি
ইনফৰমেশ্যন টেকন'লজি আৰু কমিউনিকেশ্যন টেকন'লজি মাৰ্জ কৰা হৈছে, ব্লেণ্ড কৰা হৈছে আৰু হৈছে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি। এই যে ইনফৰমেশ্যন টেকন'লজি, ইয়াক আমি আকৌ অলপ ভালকৈ যদি চাওঁ তেতিয়া দেখা পাম ইনফৰমেশ্যন টেকন'লজি হৈছে যি আমাৰ এই তথ্যৰ বিস্ফোৰণৰ সময়ত এটা ইনফৰমেশ্যন এক্সপ্ল'জন, দিছ ইজ টাইম অফ ইনফৰমেশ্যন এক্সপ্ল'জন, এই সময়ত আমাক তাৰ লগত সফলভাৱে সন্মুখীন হ'বলৈ আমাক সহায় কৰিছে। কোনে? ইনফৰমেশ্যন টেকন'লজিয়ে আমাক সহায় কৰিছে, যাৰ জৰিয়তে এই ইনফৰমেশ্যন এক্সপ্ল'জনৰ আমাৰ তথ্য বিস্ফোৰণৰ সময়ত আমি ইয়াৰ সৈতে সহবাস কৰিব পাৰিছোঁ, ইয়াৰ লগত আমি সফলভাৱে সন্মুখীন হ'ব পাৰিছোঁ। তথ্য প্ৰযুক্তি হৈছে কথিত বা বিবৃত, চিত্ৰিত, লিখিত বা গ্ৰন্থিত, ভাষিক বা সাংখ্যিক তথ্যৰ সূক্ষ্ম বিদ্যুতানবিক ভিত্তিক সম্প্ৰচাৰণ, গঠন আৰু আহৰণ, সংৰক্ষণ আৰু প্ৰায়োগিকীকৰণ তথা প্ৰসাৰণ। যিকোনো ধৰণৰ দৃশ্যমান বা ভিজুৱেল ফৰ্মেটৰ তথ্য বা আৰ্জিত জ্ঞান, যিকোনো ধৰণৰ মাল্টিমিডিয়াৰ প্ৰচাৰ মাধ্যমৰ প্ৰচাৰণক আমি তথ্য প্ৰযুক্তিৰ পৰিসৰৰ ভিতৰত ৰাখিব পাৰোঁ। এই গোটেইখিনি হৈছে ইনফৰমেশ্যন টেকন'লজি, তথ্য প্ৰযুক্তি। তথ্য প্ৰযুক্তিৰ আওতাত, প্ৰযুক্তিৰ ছাঁত আমি এনেধৰণে এই সময়ত আমি গ্ৰহণ কৰিছোঁ। এতিয়া তাৰপিছতে আহিলে আমাৰ কমিউনিকেশ্যন টেকন'লজি। তাৰ দ্বিতীয় পৰ্যায়টো হৈছে ধাৰণাটো হৈছে কমিউনিকেশ্যন টেকন'লজি। দ্য কমিউনিকেশ্যন টেকন'লজি ইজ দ্য এক্টিভিটি অফ ডিজাইনিং এণ্ড কনষ্ট্ৰাক্টিং, ডিজাইন কৰা, কনষ্ট্ৰাক্ট কৰা, গঠন কৰা, এণ্ড মেইনটেইনিং কমিউনিকেশ্যন ছিষ্টেম, এই যোগাযোগ প্ৰক্ৰিয়াটোক বৰ্তাই ৰাখিবলৈ যি কৌশল বা কাৰ্যৰ যোগেদি গঠন প্ৰচাৰ অব্যাহত ৰাখিব পৰাকৈ আমি যি প্ৰযুক্তি ব্যৱহাৰ কৰোঁ সেইটোৱে হৈছে কমিউনিকেশ্যন টেকন'লজি। যি কৌশল বা কাৰ্যৰ যোগেদি যোগাযোগ ব্যৱস্থাৰ আৰ্হি প্ৰদান, গঠন, প্ৰচাৰ আৰু অব্যাহত ৰাখিব পাৰি তাকে আমি যোগাযোগ প্ৰযুক্তি বুলি ক'ব পাৰোঁ। এতিয়া যোগাযোগ মাধ্যমৰ প্ৰকাৰ আৰু ধৰণৰ কথা যদি আমি আনতলৈ আনো, যোগাযোগ মাধ্যমৰ প্ৰকাৰকেইটা কি কি ধৰণে আমি যোগাযোগ কৰোঁ। প্ৰথম আমি অকল দৃশ্যৰ মাধ্যমেৰে আমি সংযোগ স্থাপন কৰিব পাৰোঁ। অকল দৃশ্য হ'ব পাৰে, অকল শ্ৰাব্য হ'ব পাৰে, শুনিম আমি, তাতে দৃশ্যটোত নাথাকিব, ছবি নাথাকিব। আৰু এটা হ'ব পাৰে দুইটাৰ সংযোগত, দৃশ্য আৰু শ্ৰাব্য। দৃশ্য শ্ৰাব্য এই তিনিটা প্ৰকাৰত আমি আমাৰ যোগাযোগ মাধ্যমটো আমি চলাই ৰাখোঁ। অডিঅ' ভিজুৱেল আৰু অডিঅ' ভিজুৱেল। এতিয়া যদি আমি দৃশ্য মাধ্যমৰ কথা কওঁ, প্ৰথম দৃশ্য মাধ্যমৰ আমাৰ সমলসমূহৰ যদি কথা কওঁ, কি ধৰণৰ সমল দৃশ্য মাধ্যমৰ আওতাৰ ভিতৰলৈ আহিব? সকলোৰে মনলৈ আহিছে আপোনালোকৰ। আমি গম পাইছোঁৱে যে দৃশ্য মাধ্যমৰ যদি আমি কথা কওঁ, অকল দৃশ্য মাধ্যমৰ, তাত দুটা আহে, এটা প্ৰক্ষেপক আৰু এটা অপ্ৰক্ষেপিক। এটা প্ৰক্ষেপণ কৰিব পৰা, প্ৰজেক্ট কৰিব পৰা, আৰু এটা প্ৰজেক্ট কৰিব পৰাৰ ভিতৰত নপৰে। যেতিয়া আমি প্ৰক্ষেপিকৰ কথা ক'ম তেতিয়া আমাৰ মাজলৈ আহিব ছবিৰ সাধু, ছবিয়ে কোৱা সাধু, পুতলাৰ কথা আহিব, আমাৰ অবাক ছবিৰ কথা আহিব, স্থিৰ চিত্ৰৰ কথা আহিব, ভৌতিক আহিলাবিলাকৰ কথা আহিব। এইবিলাক প্ৰক্ষেপণ কৰিব পৰা, প্ৰজেক্ট কৰিব পৰা এইকেইটা। ছবিৰে সাধু কোৱা, পুতলা, অবাক ছবি, য'ত অকল চিত্ৰ থাকে, তাত কথা নাথাকে, তাত স্থিৰ চিত্ৰ হ'ব পাৰে আৰু ভৌতিক আহিলা হ'ব পাৰে। আৰু যিটোক আমি প্ৰজেক্ট কৰিব নোৱাৰোঁ, অপ্ৰক্ষেপিক, সেইবিলাকৰ ভিতৰত আমাৰ আহিব কিতাপ, বাতৰি কাকত, সাপ্তাহিক কাকত হ'ব পাৰে, সেইবিলাক হ'ব পাৰে আপোনাৰ আলোচনী হ'ব পাৰে, ফেক্স বাৰ্তা হ'ব পাৰে। এইকেইটা আহিব আমাৰ অপ্ৰক্ষেপিক। গতিকে দৃশ্য মাধ্যমৰ সমলক আমি দুটা ভাগত ভাগ কৰিছোঁ, এটা প্ৰক্ষেপিক আৰু এটা অপ্ৰক্ষেপিক সমল। এইবিলাক আমাৰ ইয়াৰ অন্তৰ্ভুক্ত হ'ব।
ঠিক তেনেদৰে দৃশ্যৰ নিচিনাকৈ আমাৰ শ্ৰাব্য মাধ্যমৰ কথা আহে শ্ৰাব্য মাধ্যমত আমি জানো আমাৰ বহুলভাৱে প্ৰচলিত এটা যুগৰ প্ৰতিনিধিত্ব কৰা ৰেডিঅ' শ্ৰাব্য মাধ্যমত আহিব ঠিক তেনেদৰে টেপ ৰেকৰ্ডাৰ শ্ৰাব্য মাধ্যমত আহিব টেলিফোন শ্ৰাব্য মাধ্যমত আহিব মোবাইল ফোন ই শ্ৰাব্য মাধ্যমতো আহিব পাৰে ই পিছৰ পৰ্যায়ত আমি যেতিয়া আলোচনা কৰিবলৈ যাম দৃশ্য শ্ৰাব্যৰ মাজতো আহিব শ্ৰাব্য CD ভইচ মেইল এই ধৰণৰ বস্তুবিলাক শ্ৰাব্য মাধ্যমৰ সমল এইবিলাকৰ মাজেদিও আমি কি কৰিব পাৰোঁ এইবিলাকৰ সহায় লৈ আমি যোগাযোগ কৰিব পাৰোঁ আমাৰ তথ্য যোগাযোগ প্ৰযুক্তিৰ ই একোটা সমল আমি কেটেগৰাইজ কৰিছোঁ আমি ভাগ কৰিছোঁ দৃশ্য শ্ৰাব্য আৰু দৃশ্য শ্ৰাব্য হিচাপে এটা দৃশ্য শ্ৰাব্যত আমাৰ কি ধৰণৰ বস্তু আহিব পাৰে দৃশ্য শ্ৰাব্যৰ ভিতৰত আহিব পাৰে টেলিভিছন চিনেমা VCD ভিডিঅ' ফোন কম্পিউটাৰ ইণ্টাৰনেট টেলিকনফাৰেন্সিং ইত্যাদি এইবিলাক হৈছে দুইটা থাকে তাত দৃশ্যৰ লগে লগে শ্ৰাব্যৰ কথাখিনিও শ্ৰাব্যও আমাৰ ইয়াত সোমাই যায় এতিয়া এই কথাখিনিৰ আলমত আমি আপোনালোকে হয়তো আমি এটা ধাৰণা কৰিব বিচাৰিছোঁ যে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি ICTৰ কেৰেক্টাৰিষ্টিকবিলাক কি চৰিত্ৰ আছে ইয়াত আগৰ কথাৰ পৰা আমি যদি চাওঁ ই তথ্যৰ আহৰণ কৰে ই সংৰক্ষণ কৰে নিজৰ সুবিধা অনুযায়ী ই সাল সলন কৰে পৰিচালন কৰে মেনেজ কৰে ডাটাক প্ৰেৰণ বা গ্ৰহণ কৰে একুইজিশ্যন ষ্ট'ৰেজ মেনিপুলেশ্যন মেনেজমেণ্ট ট্ৰান্সমিশ্যন ৰিচেপশ্যন অফ ডাটা অৰ ইনফৰমেশ্যনছ এই গোটেইকেইটা কথা থাকে ইয়াত এইকেইটা চৰিত্ৰ এইটো এটা চৰিত্ৰ 2 নম্বৰ তথ্যৰ তাৎক্ষণিক উপলব্ধতা ৰিয়েল টাইম এক্সেছ টু ইনফৰমেশ্যন ICT আমাক এই মুহূৰ্তৰ ভিতৰত আমি যিকোনো বস্তু যিকোনো তথ্যক আমি পাব পৰা অৱস্থাত থাকে ৰিয়েল টাইম এক্সেছ এইটো খুব প্ৰয়োজনীয় কথা এটা ICTৰ কাৰণে এইটো সম্ভৱ হৈছে ইয়াৰ এইটো সেইকাৰণে এটা কেৰেক্টাৰিষ্টিক ৰিয়েল টাইম এক্সেছ তাৰপিছত আহিলে শেহতীয়া তথ্যৰ সহজ উপলব্ধতা ইজি এভেইলেবিলিটি অফ আপডেটেড ডাটা আমাৰ হাতত সহজভাৱে আমি এই মুহূৰ্তৰ এই ঘটনা এই সময়ৰ বেলেগ বেলেগ তথ্য আমি পোৱাৰ বাবে আমাক ICTয়ে সেইকণ সুবিধা প্ৰদান কৰে শেহতীয়া তথ্যৰ আমি সহজে পাওঁ ICTৰ জৰিয়তে আৰু এটা কথা হৈছে ভৌগোলিকভাৱে বিচ্ছিন্ন অংশ কিছুমান আছে আমাৰ জিঅ'গ্ৰাফিকেলি ডিছপাৰ্ছড ৰিজন যিবিলাক সেইবিলাকৰ লগত সংযোগ স্থাপন কৰিব পৰাকৈ ICTয়ে আমাক সুবিধা প্ৰদান কৰিছে আৰু ইখন আমাক বহল ক্ষেত্ৰ এখন দিছে মানে যেটো কমিউনিকেশ্যন মিডিয়াৰ এটা ওয়াইড ৰেঞ্জ এটাক আমাক এই কি কৰিছে এটা বহল পৰিসৰৰ লগত আমাক জড়িত কৰাইছে ICTৰ কেৰেক্টাৰিষ্টিক তাৰ ভিতৰতে আমি যদি কওঁ আকৌ যদি এই ICTৰ কেৰেক্টাৰিষ্টিকত আমি কেইটামান ভাগত ভাগ কৰোঁ মানে বহল ভাগ কেইটামানত যদি আমি ভাগ কৰোঁ তেতিয়াহ'লে প্ৰথম ভাগটোত আমি ক'ম ICTৰ কেৰেক্টাৰিষ্টিকৰ ভিতৰত ইফিচিয়েঞ্চি মানে নিপুণতা বা দক্ষতা কথাবোৰ যদি আমি কেটেগৰীৰ ভিতৰত ৰাখোঁ এইটো হেৰিয়াৰ ভিতৰত ৰাখোঁ মণ্ডলৰ ভিতৰত তেতিয়া হ'ব কি হ'ব নিপুণতা বুলি কোৱাৰ লগে ই নিপুণ খৰতকীয়াকৈ কাম কৰিব পাৰোঁ আমি কম খৰচত কৰিব পাৰোঁ আমি কম সময়ত কৰিব পাৰোঁ আমি কম মানুহৰ প্ৰয়োজনীয়তাত আমি কম মানুহৰ প্ৰয়োজন হয় আমাৰ বেছি মানুহ নালাগে আমি সহজ উদাহৰণে সেইটো আমি চাব পাৰোঁ যদি আপুনি এই মুহূৰ্তত অসমৰ প্ৰত্যেকখন জিলাৰ পৰা 100জন ব্যক্তিৰ পৰা আপুনি কিছু তথ্য আহৰণ কৰিব লাগে সব যদি আমাৰ ICT পৰিসৰ আগৰ কথা কৈছোঁ ICT অহাৰ আগৰ কথা টেকন'লজিৰ আগৰ কথা কৈছোঁ আমি ICT মানে তথ্য যোগাযোগ প্ৰযুক্তিৰ আগত হোৱা হ'লে আমি প্ৰত্যেকখন জেগালৈকে যাব লাগিলেহেঁতেন প্ৰত্যেকখন জিলালৈকে প্ৰত্যেকখন জিলাত হয়তো আমি ব্যক্তি আমি নিয়োগ কৰিব লাগিলেহেঁতেন তাৰ বাবে পৰ্যাপ্ত সময়ৰ দৰকাৰ হ'লহেঁতেন যিজন ব্যক্তিৰ ওচৰলৈ যাব সেইজন ব্যক্তিৰ উপলব্ধতাৰ কথা আছিলে তেওঁ কিমান সময়ত পোৱা যায় কিমান সময়ত পোৱা নাযায় সেই কথাখিনি আমাৰ ইয়াৰ ভিতৰলৈ আহিলেহেঁতেন কিন্তু এই মুহূৰ্তত আমি কি কৰিব পাৰোঁ
ICTৰ সহায়ত এখন গুগল ফৰ্মত তেখেতসকলৰ পৰা এটা ইমেইল সংগ্ৰহ কৰি আপোনালোকে ইমেইলত আপোনাৰ প্ৰয়োজনীয় তথ্যৰ কাৰণে তেখেতসকললৈ এখন গুগল ফৰ্মত পঠাই দিলে তেখেতসকলে সেই ফৰ্ম ফিল আপ কৰিলে আৰু তেওঁলোকৰ সেই ফৰ্মখন তেওঁলোকে নিজৰ সময়ৰ সুবিধা অনুযায়ী তেখেতে কি কৰিবলৈ যাব সেইখন ফিল আপ কৰি ল'ব আৰু আপোনালৈ পঠাই দিব কালিলৈ ভিতৰত পৰহিলৈ ভিতৰত আপোনাৰ কিমান খৰচত হ'ল আপুনি অনুমান কৰক ICT আমাক কিমান ধৰণৰ এই দক্ষতা বঢ়াইছে আমাৰ কামৰ দক্ষতা বঢ়াইছে ঠিক তাৰ পিছত আহিলে কাৰ্যকাৰিতা ইফেক্টিভনেছ বা ফলপ্ৰসূতা ই কি কৰে আমাক বেছি পাৰস্পৰিকভাৱে আমাক ক্ৰিয়াশীল কৰি তোলে most interactive খুব বেছি ক্ৰিয়াশীল পাৰস্পৰিকভাৱে সম্পৰ্ক স্থাপন কৰিব আৰু ইয়াত ফ্ৰী অফ এৰৰ বহু ক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনাটো কমি যায় ICT যদি ব্যৱহাৰ কৰে আপুনি যদি কম্পিউটাৰ ব্যৱহাৰ কৰে কম্পিউটাৰটো হৈছে এটা ICTৰ এটা খুব প্ৰয়োজনীয় সমল টুলছ কেলকুলেটৰ আপুনি ব্যৱহাৰ কৰে যোগৰ ক্ষেত্ৰত আপুনি যদি শুদ্ধকৈ তাত তথ্য দিয়ে ডাটা দিয়ে এটা ভুল হোৱাৰ সম্ভাৱনাটো কমি যায় ঠিক তেনেদৰে প্ৰয়োজনৰ লগত খাপ খোৱাকৈ আপুনি সলনি কৰিব পাৰে ব্যক্তিগতকৰণ বা ইয়াক পাৰ্চনেলাইজ কৰিব পাৰে আপোনালোকে ICTৰ জৰিয়তে সহজে ঢুকি পাব পৰা ৰিচেবল সহজে ঢুকি পাব পৰা কৰি তোলে আমাক স্বচ্ছ ট্ৰেন্সপাৰেণ্ট ICT কথাবোৰ ট্ৰেন্সপাৰেণ্ট হয় স্বচ্ছ হয় আপুনি যিকোনো বস্তু তাত দিছ ইজ চাৰ্চেবল মানে বিচাৰিব পাৰে যিকোনো তথ্য বিচাৰিব পাৰে কম্পিউটাৰ ইণ্টাৰনেটৰ সহায়েৰে আপোনালোকে তাত বিভিন্ন ধৰণৰ চাৰ্চ ইঞ্জিন ব্যৱহাৰ কৰি আপোনাৰ প্ৰয়োজনীয় তথ্য আপুনি বিচাৰ কৰিব পাৰে আপোনাৰ কম্পিউটাৰত সংগ্ৰহিত কৰি থকা সংৰক্ষণ কৰি থকা তথ্য আপুনি এক মুহূৰ্তত বিচাৰিব পাৰে নেশ্যনেল লাইব্ৰেৰীত কিমান কিতাপ আছে কিমান কিতাপ অনলাইন কিতাপ আপুনি এক্সেছ কৰিব পৰা সহজে 3 নম্বৰ আমাৰ চৰিত্ৰটো হৈছে আৰু এটা নতুনত্ব ইনোভেটিভনেছ দুটা কথা আহে ইনোভেটিভত এটা হৈছে প্ৰযুক্তিগতভাৱে নিপুণ নিউ ইন টেকন'লজি আৰু এটা হৈছে উৎপাদিতভাৱে মানে নিউ ইন প্ৰডাকশ্যন সদায় নতুন প্ৰডাকশ্যন আহি আছে সদায় নতুন প্ৰযুক্তি আহি আছে প্ৰত্যেক দিনাখনে প্ৰযুক্তি আহি আছে নতুন নতুন নৱ প্ৰযুক্তি আৰু আপডেটেড কৰি ৰাখিছে আমাক প্ৰযুক্তিয়ে সদায় নিজকে আপডেটেড কৰি ৰাখে আৰু আমিবিলাকো তাৰ লগত আমি আপডেটেড হৈ গৈ থাকোঁ তথ্যৰ ক্ষেত্ৰতে হওক বা বেলেগ বেলেগ ক্ষেত্ৰতে হওক এতিয়া আমাৰ আৰু এটা কথা যদি আমি যদি ৰেফাৰেঞ্চত চাওঁ 1998 চনত লণ্ডনৰ ডিপাৰ্টমেণ্ট ফৰ এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট তেওঁলোকে 6টা বিশেষ কথাত গুৰুত্ব দিছিলে কেৰেক্টাৰিষ্টিক ICT কেৰেক্টাৰিষ্টিকৰ ভিতৰত সেইকেইটা হৈছে এটা হৈছে প্ৰভিজনেলিটি সম্ভাৱনা থকা ইণ্টাৰেক্টিভিটি আগত কৈ অহাৰ ধৰণে পাৰস্পৰিকভাৱে ক্ৰিয়াশীল তাক সক্ষম তাৰ কেপাচিটি আছে ই ক্ষিপ্ৰ স্পীড ইয়াত বহুত স্পীডত যাব পাৰে ইয়াত ৰেঞ্জ কভাৰ পৰিসৰ ইয়াৰ পৰিসৰটো বহুত বহল আমি আগতেই উনুকিয়াই আহিছোঁ পৰিসৰৰ কথা আৰু অট'মেটিক ই বহু ক্ষেত্ৰত স্বয়ংক্ৰিয় আপুনি কিছুমান তথ্য যদি ৱৰ্ডৰ ফাইল এটাত বা কিছুমান তথ্য যদি আপুনি এক্সেলৰ ফাইল এটাত আপুনি এক্সেলৰ শ্বীট এখনত ভৰাই আপুনি সেইকেইটা তথ্যক বেলেগ বেলেগ চিত্ৰৰূপ দিবলৈ আপুনি এটা ক্লিকতে হৈ যায় স্বয়ংক্ৰিয়ভাৱে তেওঁলোকে বাৰ ডায়েগ্ৰাম পাই ডায়েগ্ৰাম ইত্যাদি বেলেগ বেলেগ কথা আপোনালোকে ক'ব পাৰে এইটো মই সাধাৰণ উদাহৰণহে দিছোঁ আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা ই ক্ষিপ্ৰভাৱে স্বয়ংক্ৰিয়ভাৱে বহল পৰিসৰত কাম কৰিব পৰাকৈ পাৰস্পৰিক ক্ৰিয়াশীল আৰু ই আমাক সক্ষমতা প্ৰদান কৰিছে আৰু এটা বিৰাট সম্ভাৱনা আমাৰ আগলৈ লৈ আহিছে এইটো সম্ভৱ হৈছে ICTৰ কাৰণে ইয়াৰ খুব বেছি যদি আমি চাওঁ ইয়াৰ ইউনিক কেৰেক্টাৰিষ্টিক বুলি ক'লে আকৌ যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে কি ক'ব বাৰু ইয়াৰ ব্যাপকতা ব্যাপনশীলতা ই এটা আহিব ইয়াক আপুনি ব্যক্তিগত ব্যৱহাৰৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক চৰকাৰী এই বেলেগ বেলেগ ক্ষেত্ৰত আপুনি ICTক ব্যৱহাৰ কৰিব পাৰে ই পাৰভেচিভ লগে লগে ক্ৰছ কাটিং ব্যক্তিগত স্থানীয় আৰু ভিন্ন প্ৰয়োজনীয়তা ই পূৰণ কৰিব পাৰে আপোনাৰ ই নেটৱৰ্ক সৃষ্টি কৰিব পাৰে পাৰস্পৰিক সংযোগ স্থাপন কৰিব পৰাকৈ ইয়াত এটা বিশাল এখন ক্ষেত্ৰ
ই জালৰ দ্বাৰা তাৰ নিজৰ জালৰ দ্বাৰা ই এখন জালৰ ভিতৰত ৰাখিছে আৰু সেই নেটৱৰ্ক ছিষ্টেমত আপুনি যদি সোমাই যায় এটাকে তাতে এক্সেছ কেবলে হেৰিটো আপোনাৰ বাঢ়ি যায় আপুনি বহুত জেগালৈ আপুনি নিজক লৈ যাব পাৰে এতিয়া আহোঁ দিয়ক ICTৰ উপাদানসমূহ চাবলৈ ICTৰ উপাদানসমূহ কি হ'ব পাৰে ফাৰ্ষ্ট অন ইটছেল্ফ পিপল মানুহ নাথাকিলেতো ICTৰ কথা নাথাকে পিপল ব্যক্তি প্ৰচিডিউৰ বা কাৰ্যপ্ৰণালী এটা উপাদান 2 নম্বৰ উপাদান হাৰ্ডৱেৰ যিখিনি চুব পৰা অংশ কম্পিউটাৰ লেপটপ মাইক কেমেৰা যিবোৰ চুব পৰা অংশ ছফ্টৱেৰ পাৰ্ট যিটো আপোনাৰ চুব নোৱাৰা অংশ ছফ্টৱেৰ যোগাযোগ এটা উপাদান ইনফৰমেশ্যন অন্য এটা উপাদান এই গোটেইকেইটা উপাদানক লগাই আমাৰ ICTৰ উপাদানবোৰ আৰু বহুত আছে আমি এইকেইটাৰ ভিতৰত বহুতখিনি উপাদান আছে ছফ্টৱেৰৰ ভিতৰত বেলেগ বেলেগ ধৰণৰ উপাদান আছে হাৰ্ডৱেৰৰ ভিতৰত বেলেগ বেলেগ ধৰণৰ উপাদান আছে তাকে এই উপাদানবোৰক আমি ভিতৰলৈ যাব পাৰিম এতিয়া আমি আহোঁ ICTৰ টুলছবিলাক এই টুলছৰ কথা মই মাজে মাজে কৈ আহিছোঁ আপোনালোকক কম্পিউটাৰৰ কথা ক'লোঁ কেমেৰাৰ কথা ক'লোঁ এতিয়া এই টুলকেইটাক আমি বহলভাৱে 4টা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে তথ্য আহৰণৰ আহিলা কিছুমান আছে যাৰ জৰিয়তে আমি তথ্য আহৰণ কৰিব পাৰোঁ ইনফৰ্মেটিভ টুলছ কিছুমান আছে চিটুৱেটিং টুলছ পৰিৱেশ সৃষ্টিৰ আহিলা সেই আহিলাবোৰবিলাকৰ জৰিয়তে আমি বেলেগ বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ এটা সুন্দৰ পৰিৱেশ দিব পাৰে আপোনাক কিছুমান আহিলে কনষ্ট্ৰাক্টিভ টুল আপুনি তাত কনষ্ট্ৰাক্ট কৰিব পাৰে গঠন কৰিব পাৰে বেলেগ বেলেগ ধৰণৰ চিত্ৰ গঠন কৰিব পাৰে বেলেগ বেলেগ ধৰণৰ আপোনাৰ আৰ্হি গঠন কৰিব পাৰে আৰু আহিলে কিছুমান কমিউনিকেটিভ টুল গতিকে 4টা ভাগৰ ভিতৰত আমি কি ক'লোঁ তথ্য আহৰণৰ আহিলা পৰিৱেশ সৃষ্টিৰ আহিলা গঠনৰ আহিলা আৰু যোগাযোগৰ আহিলা এই বহল এই ভাগকেইটাৰ ভিতৰতে আমাৰ ICTৰ বেলেগ বেলেগ টুলছবোৰ আছে ই LCD প্ৰজেক্টৰ হ'ব পাৰে ডকুমেণ্ট কেমেৰা হ'ব পাৰে ডিজিটেল কেমেৰা হ'ব পাৰে ই স্মাৰ্ট বৰ্ড হ'ব পাৰে স্মাৰ্টফোনটো হ'ব পাৰে আমাৰ হাতত সদায় ব্যৱহাৰ হৈ থকা মাল্টিমিডিয়া PC হ'ব পাৰে লেপটপ হ'ব পাৰে নোটবুক হ'ব পাৰে ডিজিটেল লাইব্ৰেৰী হ'ব পাৰে ই-বুক হ'ব পাৰে ইলেক্ট্ৰনিক পাব্লিকেশ্যন হ'ব পাৰে ইণ্টাৰনেট হ'ব পাৰে বহুতবোৰ ICT টুলছৰ ভিতৰত পৰে যি আমাক এই গোটেই পৰ্যায়কেইটালৈ আমাক লৈ আহিছে এতিয়া এই গোটেই কথাখিনি কোৱাৰ পিছত আমি যদি আকৌ প্ৰথমৰ পৰা চাওঁ আমি কি গম পালোঁ আমি আজি কি আলোচনা কৰিলোঁ ICT মানে কি আমাৰ এটা ধাৰণা হৈছে যে ICT মানে কি অস্পষ্টতাৰ পৰা আমি স্পষ্টতালৈ নিবলৈ যত্ন কৰিছোঁ তাৰপিছত আহিলে ICTৰ ধাৰণা আমি ICT বুলি ক'লে কেনেধৰণৰ সমল ল'ম কেনেধৰণৰ উপাদানবোৰৰ কথা ক'ম কি ধৰণৰ কাৰ্যবিলাক ICTয়ে সাঙুৰি লয় তাৰপিছত আহিলে ইয়াৰ কেৰেক্টাৰিষ্টিক কি ধৰণৰ চাৰিত্ৰিক লক্ষণ ICTত আছে কেৰেক্টাৰিষ্টিক সম্পৰ্কে আমি আলোচনা কৰিলোঁ টুলছ সম্পৰ্কে আমি আলোচনা কৰিলোঁ বেলেগ বেলেগ আহিলা সম্পৰ্কে যাৰ জৰিয়তে আমাৰ তথ্য যোগাযোগ আৰু প্ৰযুক্তি এই বিশাল বিষয়টোৰ এই বিশাল ক্ষেত্ৰখনক যিবিলাকৰ যোগেদি আগবঢ়াই লৈ গৈছে সেই সমলবিলাকৰ কথা সেই আহিলাবিলাকৰ কথা আমি উনুকিয়াবলৈ যত্ন কৰিলোঁ গতিকে সামগ্ৰিকভাৱে আজি আমাৰ এই পাঠটোৰ জৰিয়তে আমি কেইটামান কথাই মাত্ৰ চলোঁ আৰু সঁচা অৰ্থত ICT মানে কি আৰু ইয়াৰ বুজাবৰ কাৰণে কি ধৰণৰ সাধাৰণভাৱে কি ধৰণৰ কথা ক'ব পাৰোঁ সেইখিনি কথা উনুকিয়াবলৈ যত্ন কৰিলোঁ আমাৰ পিছৰ পৰ্যায়ত এইখিনি কথাৰ কিছুমান আমি সৰ্বিত সৰ্বণ হ'ব ইয়াৰ কিছুমান কথা আমি বহলভাৱে চাবলৈ যত্ন কৰিম এতিয়া আমি আজিৰ এই আলোচনাটোৰ এইখিনি কথাৰে সামৰিব বিচাৰিছোঁ আমি পিছৰ পৰ্যায়ৰ পিছৰ ক্লাছত ইয়াৰ বিভিন্ন উপাদান সম্পৰ্কে আৰু পৰ্যায়ক্ৰমে বিশদভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম ধন্যবাদ